নমস্কাৰ চৰকাৰৰ প্ৰতি মই চাৰিটা আহ্বান জনাব খুজিছোঁ মই প্ৰথমটো মোৰ ভিডিঅ'ত কৈছিলোঁ যে এই সময়ছোৱাত মানুহে যেটো উপাৰ্জন নাই তেতিয়াহ'লে অন্তত ইলেক্ট্ৰিক বিল মাহেকীয়া যে বিজুলীৰ বিল তাক মাফ দিব লাগে মই সকলোকে কৰা কথা কোৱা নাছিল এতিয়াও কওঁ যে সকলোকে মাফ দিয়াটো সম্ভৱপৰ এখন চৰকাৰৰ কাৰণে কেতিয়াও নহয় কিন্তু অন্তত এটা ইউনিট ফিক্স কৰি অন্তত দিল্লীৰ কেজৰিৱাল চৰকাৰে যেনেকৈ আজি এই এক ইউনিট ফিক্স কৰি ইলেক্ট্ৰিক বিল মাফ কৰি দিছে মাহেকীয়া বিল যেটো মানুহে বিল দিব পৰা অৱস্থা বৰ্তমান নাই সেই গতিকে এটা ইউনিট ফিক্স কৰি অন্তত ইলেক্ট্ৰিক বিল মাফ কৰিবৰ কাৰণে মই পুনৰ চৰকাৰৰ প্ৰতি মই আহ্বান আৰু অনুৰোধ জনাইছোঁ মই অনুৰোধ এইটো জনাব খোজো যে এতিয়া চৰকাৰে কৈছে যে দুমাহলে ইলেক্ট্ৰিক বিল দিব নালাগে মোৰ প্ৰশ্নটো হৈছে যে দুমাহলে দিব নালাগে ঠিকই কিন্তু যেতিয়া লকডাউন খুলিব এই লেপছ থকা দুমাহৰ সৈতে এই বাকি থকা দুমাহৰ সৈতে একেলগে যেতিয়া তিনি মাহৰ লাইটৰ বিল ৰাইজে ক'ৰ পৰা দিব আৰু সেই সময়ত যদি বিজুলী বিভাগে আমাৰ শক্তি বিভাগে যদি ঘৰে ঘৰে ইলেক্ট্ৰিক লাইন কাটি দিয়াৰ বিজুলী সংযোগ কৰ্তন কৰাৰ ব্যৱস্থা কৰে তেতিয়াহ'লে এফালে কৰোনা ভাইৰাছৰ পৰা ৰাইজ মূৰ তুলিব নোৱাৰা অৱস্থা হ'ব আৰু বিজুলী কৰ্তন কৰিব সেই সমস্যা হয়তো আহিব পাৰে সেই কাৰণে মই অনুৰোধ কৰিছোঁ কৰজুৰে যে অন্তত এক ইউনিট ফিক্স কৰি বিজুলীৰ বিলটো এক সেকশন মানুহক মাফ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ মই এটা ইম্পৰ্টেণ্ট অনুৰোধ কৰিব খোজো এতিয়া ৰাইজ ঘৰৰ মাজত সোমাই আছে লকডাউন বহু পৰিয়ালৰ বহু সদস্য লকডাউন দিয়াৰ ঠিক আগে আগে অসমৰ বাহিৰলৈ গৈছিল কোনোবা জিলাখনৰ বাহিৰলৈ গৈছিল আজি লকডাউন দি দিয়াৰ লগে লগে ঘৰখনলৈ হয়তো বহু পৰিয়াললৈ ঘূৰি আহিব পৰা নাই নিজৰ আত্মীয় কুটুম ঘূৰি আহিব পৰা নাই অসমৰ বাহিৰত আছে জিলাখনৰ বাহিৰত আছে আজি সেই সকল লগত যোগাযোগ কৰাৰ একমাত্ৰ মাধ্যম এতিয়া এটাই আছে সেইটো হৈছে মোবাইল ফোন সেইটো হৈছে মোবাইলৰ যোগেদি এতিয়া সংযোগ স্থাপন কৰি ৰাইজে আত্মকুটুমকে আদি কৰি সকলোৰে খা খবৰ লৈ আছে গতিকে মোবাইল ৰিচাৰ্জ কৰাৰো অসুবিধা হৈছে গতিকে মই অসম চৰকাৰক অনুৰোধ কৰিব খোজো অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰক যাতে যেনেকৈ আমাৰ ৰিলায়েন্স গ্ৰুপে যেনেকৈ জিঅ' সিম লঞ্চ কৰোঁতে যেনেকৈ কেবা মাহলৈও যাতে যেনেকৈ ৰিলায়েন্সৰ ফি তেওঁলোকে মাহেকীয়া মাফ কৰি দিছিল কেবা মাহলৈ যেনেকৈ ৰিলায়েন্স মাফ কৰি দিছিল ঠিক তেনেকৈ সেইটো সময় মাফ কৰিছিল নিজৰ বিজনেছ বৃদ্ধি কৰিবলৈ সেই সময়ত মাফ কৰিছিল তেওঁলোকে বিজনেছটোক আপগ্ৰেড কৰিবলৈ গতিকে এতিয়া প্ৰশ্নটো হৈছে যে সেই সময়তকৈ কিন্তু এতিয়া সময়টো অতি প্ৰয়োজনীয় সময় অতি দৰকাৰী সময় এই সময়ত অন্তত আমাৰ অসম চৰকাৰৰ মাননীয় চৰকাৰৰ মুৰব্বীসকলে আমাৰ দিল্লীৰ আমাৰ কেন্দ্ৰীয় চৰকাৰ অনুৰোধ কৰক যে মোবাইল কোম্পানীবিলাকক এতিয়া অনুৰোধ কৰক এতিয়া ৰিকুৱেষ্ট কৰক যাতে অন্তত ৰিচাৰ্জ কৰাৰ ভেলুটো 2 মাহ বা 3 মাহলৈ ফ্ৰী কৰি দিয়ে তেতিয়াহে আমাৰ এই ৰিচাৰ্জ কৰি আজি এই সকল ব্যক্তি উপকৃত হ'ব যিসকলে মোবাইল ফোন যোগে নিজৰ পৰিয়াল বৰ্গৰ আদি খবৰ খাতি ৰাখি নিজৰ আত্মশান্তি লৈ আছে নিজৰ শান্তিত শুব পাৰিছে শান্তিত খাব পাৰিছে সেইটো মই চৰকাৰৰ প্ৰতি অনুৰোধ কৰিছোঁ যাতে মোবাইল ৰিচাৰ্জ অন্তত খুব কমেও 2 মাহ বা 3 মাহলৈ মোবাইল কোম্পানীবিলাকে ফ্ৰী কৰি দিয়ে তাৰ বাবে ৰিকুৱেষ্ট কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ মোৰ তৃতীয়টো ৰিকুৱেষ্ট হৈছে চৰকাৰৰ প্ৰতি বহু ব্যক্তি বিভিন্ন অসুখত বেলেগ অসুখত নাৰ্ছিং হোমত আছে চৰকাৰী চিকিৎসালয়ত আছে আজি এই উপাৰ্জন বন্ধ হৈ যোৱাৰ লগে লগে তেওঁলোকে এতিয়া নাৰ্ছিং হোমৰ বিল পৰিশোধ কৰিব পৰা নাই বহুতে আজি তাৰিখত তেওঁলোকে চৰকাৰী হস্পিটেলত কিনিবলৈ দিয়া ঔষধটো কিনিব পৰা নাই এইটো আমি গম পাইছোঁ কাৰণ বহুতৰ ফোন আমালৈ আহিছে আমি ৰাইজৰ মাজত থকা ব্যক্তি হিচাপে মই প্ৰাক্তন বিধায়ক হিচাপে বহুতৰ তেনেকুৱা ফোন পাইছোঁ ঔষধ কিনিবলৈ পইচা নাই ৰিলিজ ল'বলৈ পইচা নাই গতিকে মই চৰকাৰক অনুৰোধ কৰিছোঁ তেনেকুৱা অভাৱগ্ৰস্ত পৰিয়ালবিলাক নাৰ্ছিং হোমে মেডিকেল কলেজত বা চৰকাৰী হস্পিটেলত থকা জিলা প্ৰশাসনৰ যোগেদি ছাৰ্ভে কৰি অন্তত সকলোকে নোৱাৰিলেও তেনেকুৱা যি কিছু পৰিয়াল আছে সেইসকলক কিছু অৰ্থ সাহায্য দিয়াৰ কাৰণে মই অনুৰোধ কৰিছোঁ কাৰণ সেইসকল ব্যক্তিক প্ৰতি আমাৰ দায়বদ্ধতাৰ পৰা আমি কেতিয়াও এৰাই চলিব নোৱাৰোঁ সেইগতে চৰকাৰৰ দায়বদ্ধতা আছে বুলি মই ধৰি লৈছোঁ চতুৰ্থটো মই চৰকাৰক অনুৰোধ কৰিব খোজো
মই 7 তাৰিখত যোৱা ভিডিঅ'টোত মই কৈছিলোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকে যিহেতু কলেজলৈ স্কুললৈ যাব পৰা নাই, শিক্ষাৰ পৰা আঁতৰি আছে, সেই গতিকে যাতে কোনো কাৰণতে, কাৰণ আমিও এবছৰ আমি যি কাৰণতে নহওক শৈক্ষিক বছৰ আমি লোকচান কৰাৰ ইতিহাস মোৰ মনত আছে। সেই গতিকে মই ক'ব খুজিছোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে এই মূল্যৱান শৈক্ষিক বছৰটো কোনো কাৰণতে লোকচান হ'ব লগা নহয়, তাৰ কাৰণে মই ভাবোঁ আমাৰ শিক্ষা বিভাগে এক উচিত পৰিকল্পনা কৰি ছাত্ৰ ছাত্ৰীসকলক জীৱন পথত সহায় কৰিব বুলি মই আৰু অভিভাৱকসকলক সহায় কৰিব বুলি মই আশা কৰিছোঁ। মই চৰকাৰক অনুৰোধ কৰিছোঁ। গতিকে মই আশা কৰিম যে এই কথাখিনি যেন ৰাইজক মই পুনৰ ধন্যবাদ জনাইছোঁ, সকলোৰে প্ৰতি মই ধন্যবাদ জনাইছোঁ। ধন্যবাদ, নমস্কাৰ।